অৱশেষত আহি আজি আমি সেইটো দিনত উপস্থিত হ'লোঁ, যিটো দিনৰ বাবে ইমান দিনে অপেক্ষা কৰি আছিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আমাৰ কষ্টবোৰ সাৰ্থক হওক। এয়া ৰাতিপুৱা আহিলোঁ আৰু আহি আমি অকণমান প্ৰেক্টিছ কৰিলোঁ গোটেইখিনি ঠিক ঠাক আছেনে নাই। তাৰপিছত মই ঘৰলৈ আহিলোঁ, আহি এয়া আল্টা লগাবলৈ ধৰিছোঁ। জুবিন দাৰ নামটো আকৌ মোক এনেদৰে লিখি নিবলৈ কৈছিল, সেয়ে লিখি মেলি একেবাৰে মই ৰ'দত শুকাবলৈ দিছোঁ। তাৰপিছত আমি বাছেৰে আহিলোঁ আৰু বাছৰ পৰা নামি আমি বহুখিনি ঠাই খোজকাঢ়িব লগাত পৰিল, সেয়ে আমি খোজকাঢ়ি আহি আছোঁ। এয়া দেখিছেনে? ফাইনেলি আমি হৰি মন্দিৰ আহি পালোঁ। এয়া দেখিছেনে? আমি এতিয়া মুখ্য কাৰ্যালয়ৰ ভিতৰেৰে সোমাই আছোঁ আৰু তেজপাতি চেঞ্জ কৰিবৰ বাবে আমাক এতিয়া ৰুম লাগিছে। গাইজ, আপোনালোকে ধৰিব পাৰিছেনে ইয়াৰে মই কোনগৰাকী? এই প্ৰথমগৰাকীয়ে মই। আপোনালোকে চাওক ভালদৰে কেনেকুৱা কি কৰিছোঁ। প্ৰথম অভিজ্ঞতা, ভালো হ'ব পাৰে বেয়া হ'ব পাৰে নাজানো। ভূপেন হাজৰিকাদেৱে গোৱা গীতটিত ডান্স কৰি উঠিয়ে আমি জুবিন দাই গোৱা গীতটিত একেলেঠাৰিতে ডান্স কৰিবলৈ লৈছোঁ। এয়া চাওক। তাৰপিছত আমি ৰাস নৃত্য কৰিলোঁ। এয়া মোৰ প্ৰথম অভিজ্ঞতা। আগতে মই কেতিয়াও ৰাস নৃত্য কৰি পোৱা নাই। এয়া মই গোপী ৰূপে নৃত্য কৰি আছোঁ। এয়া চাওক। এয়া ব্লু কালাৰৰ চাদৰ লোৱাজনীয়ে হৈছোঁ মই। তাৰপিছত মই ঝুমুৰ নৃত্যৰ ড্ৰেছ পৰিধান কৰিছিলোঁ, কিয়নো মই সমন্বয়ত আছিলোঁ। কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই থাকিব নোৱাৰিলোঁ, মই ডান্সটো কৰিব নোৱাৰিলোঁ। তাৰ বাবে মই বহুত বেছি দুখিত। এতিয়া মই ঘৰলৈ আহি আছোঁ। ফাইনেলি আমি ঘৰ আহি পালোঁ। এতিয়া ৰাতি 2 বাজিছে। তেনেহ'লে আজিলৈ এইখিনিয়ে। লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। বাই।